নমস্কাৰ বন্ধুসকল, মই ঋতুপনে পুনৰ আপোনালোকক ভেৰাইটিজ আছাম নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক ব্লগটোত দেখুৱাবলৈ ওলাইছোঁ। আমি গৈ আছোঁ পিকনিক। বৰ্তমান 6:30 বাজিছে আৰু পিকনিক যাম। পিকনিকৰ সম্পূৰ্ণ দৃশ্যখিনি আপোনালোকক দেখুৱাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাইনেলি আহি গ'লোঁ উকিয়াম। আৰু এই পিকনিক স্পটৰ কাষত ভিডিঅ' চিডিঅ' কৰিব নোৱাৰি আৰু পূৰা একদম গান চান বাজি আছে ন, কপিৰাইটৰ ভয়ত অলপমান ভিতৰ ফালে গাঁৱৰ ফালে সোমাই আহিছোঁ। আৰু এই আছে এজন 4জন একেলগে আহিছোঁ আমি। আৰু এই বাপৰে তামাম জংঘল দেই ভিতৰৰ ফালে, একেলগে দেখাই আছোঁ পূৰা আন্ধাৰ। মানে পিকনিক স্পটটো ইয়াৰ পৰা অকণমান দূৰত এখন গাঁও, এই তাৰ কাষতে থকা গাঁও এখন। আমি গাঁওখনৰ ভিতৰ ফালে সোমাই আহিছোঁ। মনীষ, কেনেকুৱা লাগিছে আহি? ভাল লাগিছে। আৰু ভাৰ্গৱ, কেনেকুৱা লাগিছে কওক? আৰু এই এজন আছে, সি আহি আছে। তো দেখুৱাই থাকিম আপোনালোকক গোটেইখিনি, একেলগে চাই থাকক। আমি গাঁওখনৰ পৰা ফুৰি এই পিকনিক প্লেচলৈ যাব ওলাই আছোঁ, কিন্তু বাটত কিবা নহয় কিবা এটা দেখা পায়ে আছোঁ। আৰু এতিয়া পাইছোঁ এটা চাৰ্চ, আৰু চাৰ্চটোৰ ভিতৰত হয়তো আমাক যাব নিদিব, কিবা বোলে চলি আছে, সুধিছিলোঁ যাব নিদিয়ে। কিন্তু বাহিৰৰ পৰা চাৰ্চটো এবাৰ দেখাই লওক, গোটেইখিনি একেলগে চাই লওক। নিদিয়াৰ এটাই কাৰণ আছিল, তেওঁলোকৰ প্ৰাৰ্থনা চলি আছিল তাতে গীৰ্জাত। আৰু প্ৰাৰ্থনাখিনি কৰা হোৱাৰ পিছত আমি কওঁতে তেওঁলোকে যাবলৈ দিলে, কিন্তু একদম ভিতৰত ভিডিঅ' কৰা এলাও নকৰে। চ' বাহিৰৰখিনি আপোনালোকক দেখুৱালোঁ যিখিনি পাৰোঁ। এতিয়া বলক চিধা লগ পাম একদম পিকনিক প্লেচত গোটেইখিনি, বলক। মই বৰ্তমান ক'ত আছোঁ আপোনালোকে নিশ্চয় গম পাইছে। যদি গম পোৱা নাই আপোনালোকক এবাৰ দেখুৱাই দিম। উকিয়ামৰ একদম স্পেচিয়েল জেগা। আমি আছোঁ বৰ্তমানে, চাওক এইফালে নাৱত আছোঁ। মনীষ, কেনেকুৱা লাগিছে নাৱত আহি? নাৱত আহি ভাল লাগিছে। ঐ বৰষুণী, নাৱত আহি কেনেকুৱা লাগছে? মজা লাগছে। ভাৰ্গৱ, কেনেকুৱা লাগছে ভাৰ্গৱ? ত' চবৰে ভাল লাগি আছে। বৰ্তমান নাৱত আছোঁ। আৰু এইফালে চাওক, এইফালেও দুখনমান নাও যাই আছে একেলগে, গোটেইখিনি আছে। ৰ'ব দেখাই দিছোঁ এবাৰ। ত' গোটেইখিনি আছে, আপোনালোকক দেখুৱাই থাকিম, চাই যাব। What?
পাৰ পাই গ'লোঁ, সৌৱা পাৰ আৰু পাৰলৈ যাই এতিয়া ডাইৰেক্ট ভাত খাব যাম আৰু বহুত দেৰি হৈ গ'ল।